শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনৰ প্ৰসাৰণৰ বাবে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত অসমত অৱস্থিত চৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানত 2021 চনৰ 1 এপ্ৰিলৰ পৰা 2025 চনত PhD কাৰ্যসূচীত নামভৰ্তি কৰা পূৰ্ণকালীন গৱেষকসকললৈ 25,000 টকা আৰু দিব্যাংগ গৱেষকসকললৈ 40,000 টকাৰ এককালীন সাহায্য আগবঢ়াইছে। আবেদনকাৰীৰ যোগ্যতা অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। চাকৰিত নিয়োজিত হ'ব নালাগিব। অসমত অৱস্থিত চৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানত 2021 চনৰ 1 এপ্ৰিলৰ পৰা 2025 চনৰ ভিতৰত PhD কাৰ্যসূচীত নামভৰ্তি কৰা পূৰ্ণকালীন গৱেষক হ'ব লাগিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ হিতাধিকাৰী হ'ব নালাগিব। পৰিয়ালৰ বাৰ্ষিক আয় 10 লাখ টকাতকৈ অধিক হ'ব নালাগিব। অন্য আঁচনিৰ অধীনত উচ্চ মূল্যৰ বৃত্তি বা সুবিধা লাভ কৰা হ'ব নালাগিব। আবেদন দাখিলৰ সবিশেষ তথ্যৰ বাবে www.dids.assam.gov.in ত লগইন কৰক। আবেদন দাখিলৰ অন্তিম সময়সীমা 31 আগষ্ট 2025।